সন্মিলিত শিশু বিকাশ কেন্দ্ৰ ধনশিৰি উদ্যোগত আমাৰ ইয়াত 29 তাৰিখে এক অনুষ্ঠান হ'ব। সেই অনুষ্ঠানত ধনশিৰি মহকুমাৰ বিভিন্ন শিশুসকলক আমি ইয়াত আহি যোগাযোগ কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাবিলাক আমাৰ হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, তাৰপিছত আকস্মিক বক্তৃতা হ'ব, তাৰপিছত গীত নৃত্য হ'ব আৰু গীত নৃত্যৰ ভিতৰত আপোনাৰ যিবিলাক আমাৰ জাতি জনজাতীয় যিবিলাক পৰম্পৰাগত নৃত্য গীত ইত্যাদি হ'ব। তাৰ লগে লগে আৰু এটা অনুষ্ঠান হ'ব, নতুন অনুষ্ঠান, জাতীয় সাজপাৰৰ এটা ফেশ্বন শ্ব' হ'ব। তাতো জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ পৰম্পৰাগত সাংস্কৃতিক সা সজ্জা সেইবিলাকৰ ইয়াত পৰিদৰ্শন কৰা হ'ব। গতিকে সদৌতিলৈকে আমি আহ্বান জনাইছোঁ এই হ'বলগীয়া 29 তাৰিখৰ যি আমাৰ এই অনুষ্ঠানৰ ভাগৰ লগতে আমাৰ অংকুৰ কৃষ্টি কেন্দ্ৰৰ যিখিনি আমি ইমান দিন প্ৰায় এমহীয়া আমি কৰ্মশালা কৰিলোঁ, সেই কৰ্মশালাও আমি সামৰণি কৰিম বুলি ভাবিছোঁ। গতিকে সদৌতিকে আমি আশা কৰিছোঁ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে।